মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা মানস টিউটৰিয়েল অনলাইন চেনেলটি। আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতি পাঠটিৰ অনুশীলনী 8.2 প্ৰশ্ন 1ৰ 1। তোমালোকৰ ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবা। আহা আমি দেৰি নকৰি ভিডিঅ'টিলৈ আগবাঢ়ো। অনুশীলনী 8.2 1 নম্বৰ 1ৰ 1 মান উলিয়াব দিছে sin 60 * cos 30 প্লাছ sin 30 * cos 60। আমি এতিয়া সমাধান কৰিম। আমি লিখি লৈছো sin 60 * cos 30 প্লাছ sin 30 * cos 60। তোমালোকে এই মানখিনি তোমালোকে জানিব লাগিব। sin 60 ৰ মান কিমান জানিব লাগিব। এইখিনি তোমালোকে ক'ত পাবা? ত্ৰিকোণমিতিক টেবুলখনত পাবা। তোমালোকৰ কিতাপতো আছে আৰু মই স্ক্ৰীনত দি দিছো, মোৰ স্ক্ৰীনত তাতো চাব পাৰা। এতিয়া sin 60 ডিগ্ৰীৰ মান কিমান? √3/2 ইনটু cos 30 ৰ মান কিমান? √3/2 প্লাছ sin 30 ডিগ্ৰীৰ মান কিমান? হাফ। cos 60 ৰ মান হাফ। এতিয়া চোৱা আমি দুইটা পূৰণ কৰি দিছো। 2 দুগুণ কিমান পালো? 4 পালো। √3 * √3 কিমান পাবা? 3। তাৰপিছত প্লাছ আহিব। 2 দুগুণ কিমান পাবা? 4 পাবা আৰু ওপৰত 1 পাবা। এতিয়া আমি এইটো কি লৈছো? বেলেগ একো নাই, লসাগু লৈছো। লসাগু তোমালোকে জানা উলিয়াব 4 হ'ব। এতিয়া চোৱা ইয়াত 4 আছে, গতিকে কিমান হ'ব? অনলি 3 আহিব। তাৰপিছত প্লাছ আহিলে ইয়াত 4 আছে, গতিকে কিমান আহিব? 1 আহিব। এতিয়া 3 আৰু 4 কিমান পাবা? 3 আৰু 1 কিমান পালা? 4 পালা আৰু 4 আছে, গতিকে 4 4 কটাকটি গায় 1 পাবা। এইখিনিয়ে তোমালোকৰ মান উলিয়াব দিলে এইখিনিয়ে তোমালোকে উলিয়াব লাগিব। গতিকে এইখিনিৰ মান কিমান পালো? আমি 1 পালো।